हेलो एवरीवन की खबर आपलोगों आशा सबरे ভাল লগতে मोरो ভাল আজি বনাব লৈছো karfulor bora ফুলৰ বৰাটো যে ভাল লাগে খাই আপোনালোকে ভাল পায় নে তাৰ কাৰণে মই দালি আৰু চাউলটো আগতে তিয়াই থৈছিলো আৰু এতিয়া ধুনিয়াকৈ নিমখ হালধি দি অকমান জলকীয়াৰ গুড়া দিম আৰু অকমান দিম জিৰা গুড়া দি কেনে ধুনিয়াকৈ মেগনেট কৰি লম আৰু এপিনে karfulor ফুলখিনি बहुत दिन हो गल karfulor ফুলখিনি মাই এৰাই কেনে ধৰিছে karfulটোহে খাই আছে karfulor ফুলখিনি খোৱা নাছিল মই কৈছো এইখিনি কি কৰিবি মায়ে কৈছিলে পেলাই দিম মই কৈছো পেলাই দিব নালাগে বৰা কৰিম আৰু এইখিনি মই সৰু সৰুকৈ ভাতকেৰেলা কাটি ললো বোলো চিপছ বনি খালে ভাল লাগে ভাতকেৰেলা এনেকৈ খালে ভাল লাগে চাবচোন সবজিতকৈ মই এনেকৈ ভাল পাওঁ আৰু পুৰ বনাই খাই ভাল পাওঁ আৰু এনেকৈ ধুনীয়াকৈ karfulখিনি ধুনীয়াকৈ ফুলখিনি দি ধুনীয়াকৈ ৰিফাইনত ফ্ৰাই কৰিলো মিঠাতেলত ফ্ৰাই কৰা নাই ৰিফাইনত ফ্ৰাই কৰিলো ফ্ৰাই কৰি এটা টাকে অলপ ভাঙিয়ে গৈছে আৰু এপিনে মোৰ karfulor বৰা ৰেডি হৈ গল আৰু ভাত খাজিলো মোৰ কাৰণে আৰু বাকি মাতে অলপ দেৰিকে খাব বুলি কোৱা দেখি এপিনে আলু পিটিকা ললো লগতে ললো ভাতকেৰেলা চিপছ লগতে বৰা karfulor আৰু এপিনে মায়ে শাক ভাজিছিলে আৰু লগতে karfulor বনাইছিলে দুইটাই ললো লৈ আৰু এপিনে দালি খুব কমকে খাও মই সেই কাৰণে দালিটো অকমান লৈছো আৰু দালি খাবলৈ খুব মন নাযায় মোৰ ইমান এটা ভাল নাপাওঁ তথাপিও লৈছো আৰু নেমু টেঙা খানি হলেও খাম আৰু আজি মায়ে কয় দালি নাখালে বোলে মায়ে গাখীৰ নাপাব এনেকুৱা কিবা কিবি কৈ থাকে সেইকাৰণে আজি অকমান দালি ললো আৰু ভিডিওটো চাই আপোনালোকে কেনে পালে আপোনালোকে কমেন্টত জনাব যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব পেজটো যদি এতিয়ালৈ ফলো কৰি দিব যদি ইউটিউবত চাই আছে সাবস্ক্ৰাইব কৰি দিব আপোনালোকে দুপৰীয়া খাজ খালে নে মই খাই লওঁ দে বাই বাই আজিলৈ